Hello guys, মই আহিছিলো মামা ঘৰলে সো মোৰ মামা ঘৰত কেৰট থি চক উৎপাত কৰি আছো কেনেকে সো এয়া চক মই কেনেকে আছো এয়া চক মোৰ লগৰ এতিয়া আমি খেলি আছো এয়া চক মই মামা ঘৰলে আহি মোৰ বহুত ভাল লাগে মানে মই ইয়াত লগ পাও এতিয়া মই মামাহঁতৰ গাঁৱফালে ওলাই যাম গা চা ধুই মেলি সব মই আহিলো মামাহঁতৰ গাঁৱফালে সকেটো যমুনা পুখুৰীৰ নাম মানে আপোনাক মই ওচৰৰ পৰাও দেখুৱাই দিম বহুত ডাঙৰ মাছ থাকে আজিকালি কোনেও নধৰে এতিয়া সক এখন যমুনা পুখুৰী এইবেনে সক সেইটো সক নামঘৰ সকেটো নামঘৰ আমাৰ মামাহঁতৰ নামঘৰ আমাৰ সক আপোনাক দেখুৱাই লৈছো মই এতিয়া মই আপোনালোকক বেলিটো দেখাম এইটো সব বেলিটো কিমান ধুনীয়া লাগিছে এতিয়া মাৰ যাব বেলিটো মানে সেইটো সব মন্দিৰটো আপোনাক ওচৰলৈ গৈ পেলাই দেখাম এয়া সব যমুনা পুখুৰীৰ ওচৰতে আৰু এটা পুখুৰী আছে মানে ইয়াত বহুত দ আছে মানে সেইটো সব মামাহঁতৰ পথাৰবোৰ বহুত ডাঙৰ মামাহঁতৰ ৰিয়া চক মোৰ গছত উঠিলো মায়ে গালি পাৰিলে সেইকাৰণে আকৌ নামি আহিলো সকাই এইটো চব মন্দিৰটো চব আৰু চক মই পানীবোৰ ইয়াৰ চুই দিম মানে ইমানে আহি আছো মানে বহুত দ চক আৰু এটা আকবাৰ খুৱাইছে বেলিটো সেয়া চক বেলিটো মাৰ যাব এতিয়া মানে মামাহঁতৰ গাঁওখনলৈ আহি মোৰ বহুত ভাল লাগে এতিয়া আপোনাৰ চব পথাৰখন আকৌ দেখুৱাই দিলো আপোনাক মানে মই দেখুৱাই থাকো এটা বস্তু বহুত এতিয়া সন্ধিয়া হ'বই হ'ল সেইকাৰণে মই এতিয়া ঘৰলৈ যামগে ভিডিঅ'টো যদি ভাল পালে লাইক সাবস্ক্ৰাইব কৰি দিব